खुलुमबाय आं माइनाव बसुमतारी गिबियावनो बर' रादाब नायगिरि नोंथांमोनखौ आंनि चेनेलाव बरायबाय लोगोसे गोजोन फुंबिलिनि गाहाम हामलायथि बावहरबाय नोंथांमोननि थाखाय लानानै फैबाय आं गोदान मोनसे रादाब नोंथांमोना भिडिअखौ अननानै जोबजासिम नायलांदो। दिनैनि गिबि खौराङाव दङ आसामनि एलपि आरो इउपि फरायसालिनि 5550 फोरोंगिरि मासिनि थाखाय सायख'जानाय बिजाथिफोरनो दिनै 9 नभेम्बर गुवाहाटीनि खानापारायाव थानाय भेटेरिनारि कलेजनि गेलेग्रा फोथाराव थिसनथाइ बिलाइखौ गथायगोन होनना खौरां मोननाय जादों। फैगौ 2026 मायथाइनि आसाम बिधान सभा बिसायख'थिखौ नोजोर लाखिनानै 43 नं तामुलपुर बिधान सभा बियाबनिफ्राय बिजेपि दोलोनिफ्राय बिजाथि महरै सायख'जानो हास्थायदों समाज सिबियारि राजखुंगुर बसुमतारी बिथाङा रायजो राजानि सुखु दुखुनि समाव मदद होबोग्रा आरो जौगाथाय बायदि बिथिङाव अरायसम खामानि मावबोनाय राजखुंगुर बसुमतारीया फैगौ 2026 मायथाइयाव जानो गोनां आसाम बिधान सभा बिसायख'थियाव बिजेपि दोलोनिफ्राय टिकेट लानानै 43 नं तामुलपुर बिधान सभा बियाबाव बिजाथि गसंनो साखाफारा जादों। क'क्राझार सान्दामारिनि आइटि पार्कनि साखाथियाव 18 नभेम्बर खालि जुबिन गार्ग बिथांनि जोनोम सान फालिगोन होनना खौरां मोननाय जादों। खौरां मोननाय बायदिब्ला क'क्राझारनि सान्दामारियाव थानाय आइटि पार्कनि साखाथियाव फैगौ 18 नभेम्बर खालि जुबिन गार्ग बिथांनि जोनोम सान फालिनायनि लोब्बायै बिथांखि लुफुंनायनि अन्थाइ खाम्फा बेखेवगोन होनना मिथिनो मोन्दों। दुलाराय बर' फरायसा आफाद एबसुनि आफादगिरि दिपेन बर' बिथाङा खौरांगिरि मेल लादों आरो माखासे बाथ्राखौ फोरमायथिदों। गोदान दिल्लीयाव थानाय नाबलांकार हलाव फैगौ 20 नभेम्बराव 700निख्रुइबो बांसिन सा-सानजा भारतनि थान्दैफोरा सेमिनाराव बाहागो लागोन होनना दिपेन बर' बिथाङा फोरमायथिदों। आरोबाव मख'नो गोनांदि बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारि बिथांखौ बिटिआर गोरोबथानि दफा मावफुंनायाव मदद होनो थाखाय खावलायहरदों दिपेन बर' बिथाङा। बड' स्टाडि सेन्टार गान्धी हिन्दुस्तानी साहित्य सभार এই কেম্পাছত নিখিল বড়ো ছাত্ৰ সন্থাৰ মোৰ সৈতে উপসভাপতি খৰমদা ৱাৰী আৰু এছিষ্টেণ্ট এডুকেশ্যন ছেক্ৰেটাৰী আমাৰ বিশ্বজিৎ নাৰ্জাৰী আছে। আজি আমি দিল্লীৰ সাংবাদিক বন্ধুসকলক আমন্ত্ৰণ জনাইছোঁ। মূল কথাটো হ'ল যে 2025 এই নৱেম্বৰ মাহৰ অহা 20 আৰু 21 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে নিখিল বড়ো ছাত্ৰ সন্থাই বিশেষ আমি কিছু কাৰ্যসূচী আমি তৈয়াৰ কৰিছোঁ আৰু অহা 20 নৱেম্বৰত নতুন দিল্লী স্থিত কনষ্টিটিউশ্যন ক্লাব অফ ইণ্ডিয়াৰ মাবলাংকাৰ হলত প্ৰায় 700 অংশগ্ৰহণকাৰী আমাৰ যি পাৰ্টিচিপেণ্ট আছে বড়োলেণ্ড অঞ্চলৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব। তাত এটা নেশ্যনেল লেভেল সেমিনাৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সেমিনাৰ আমি আয়োজন কৰিছোঁ আৰু এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেমিনাৰত আমি উত্তৰ পূৰ্বাঞ্চলত 10খন শিডিউল মিজোৰামত লাই মাৰা চাকমা, মেঘালয়ত গাৰো খাচী জয়ন্তীয়া যি অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আছে আৰু ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া ডিষ্ট্ৰিক্ট কাউন্সিল যি মানে ত্ৰিপুৰাত আছে, অসমত বিটিচি বিটিআৰ আৰু কাৰ্বি আংলং ডিমা হাছাও মুঠ 10খন শিডিউলত যিখিনি প্ৰতিনিধি থাকিব আৰু 2020 চনত যে শান্তি চুক্তি হৈছিল বড়ো চুক্তি আৰু এই বড়ো চুক্তিত নিখিল বড়ো ছাত্ৰ সন্থা NDB 4টা পইণ্ট UBPO চুক্তি সম্পাদিত কৰিছিল। ইয়াৰ পিছত আন চুক্তিৰ স্বাক্ষৰকাৰী তেওঁলোকেও ইয়াত বিভিন্ন সময়ত চুক্তি কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰায় 10,000 লোকে মানে তাত প্ৰাক্তন বিদ্ৰোহীসকলে অস্ত্ৰ সম্বৰণ কৰিছে। সেই তথ্য ভাৰত চৰকাৰৰ। তো ইয়াৰ কাৰণে আমাৰ মূল এই কাৰ্যসূচীৰ মূল দাবীটো হ'ল যে 125 যি আৰ্টিকল 280 যি এমেণ্ডমেণ্ট ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সংশোধিত কৰি পেলাই 6 শিডিউলক মোৰ অধিকাৰ দিয়া, মোৰ অট'নমি দিয়া আৰু এই অধিকাৰক আজি 5টা বছৰৰ পিছতো ভাৰত চৰকাৰ, অসম চৰকাৰ বা ভাৰতৰ গৃহ মন্ত্ৰালয় এই যি মানে বিভাগ আছে তেওঁলোকে যেনেকুৱা এইটো কাৰ্যকৰী কৰিব লাগিছিল আজি এইটো বিলম্ব হৈ আছে। আৰু ইয়াৰ দাবীতে নিখিল বড়ো ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় পৰ্যায়ত এই যে সেমিনাৰ
আমি 20 তাৰিখে আয়োজন কৰিবলৈ গৈ আছো আৰু সকলোকে আমি ইয়াত আমন্ত্ৰণ জনাইছো যাতে ভাৰত চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰিব পাৰো আমাৰ দাবী থাকিব যে বড়ো চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ হওক গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দাড়ি কমা ৰূপায়ণ কৰা হ'ব আৰু এই যি ৰূপায়ণৰ যি ক্ষেত্ৰত কিছু ৰূপায়ণ হৈ গ'ল কিছু আধৰুৱা হৈ আছে আৰু মূল এই চুক্তিৰ মূল আত্মা আছিল 125th এমেণ্ডমেণ্ট আৰ্টিকল 280 যাৰ দ্বাৰা BTC BTRক মানে 60টা সমষ্টিলৈ বৃদ্ধি কৰা এণ্টি ডিফেকশ্যন ল তাত আনা পাৱাৰ এণ্ড ফাংচন তাত বঢ়াই দিয়া ভিলেজ কাউন্সিল মিউনিচিপাল কাউন্সিল তাত গঠন কৰিব লাগে আৰু ভাৰত চৰকাৰৰ পৰা 280 আৰ্টিকলৰ যোগেদি BTC BTRক বা আন 60 দলত পোনপটীয়া ডাইৰেক্ট পুঁজি পাব লাগে এইখিনি মূল কথা লৈ পেলাই আমি এই সেমিনাৰ আয়োজন কৰিম 21 নৱেম্বৰত আমি যন্তৰ মন্তৰত নিখিল বড়ো ছাত্ৰ সন্থা আৰু আন 60 দলৰ যিখিনি আমাৰ যি ডিমাণ্ড আছে মানে ইয়াক অটনমি লৈ আপগ্ৰেড কৰা বা ইয়াৰ ক্ষমতা বৃদ্ধি কৰা সমষ্টি বৃদ্ধি কৰা এই দাবীক লৈ পেলাই আমি তাত ধৰ্ণা প্ৰদৰ্শন কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু 3 ঘণ্টীয়া এই ধৰ্ণা কাৰ্যসূচীত আমাৰ বিশিষ্ট ব্যক্তি 10টা 60 দলত বিশিষ্ট যিসকল আমি তেওঁলোকক ইনভাইট কৰিছো তেওঁলোকে তাত উপস্থিত থাকিব ইয়াৰ কাৰণে আজি নতুন দিল্লীত আমি এই সংবাদ মেলৰ যোগেদি ভাৰত চৰকাৰক পুনৰ আমি আহ্বান জনাইছো এখন মানে শীঘ্ৰেই নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত অসম চৰকাৰ ভাৰত চৰকাৰ ত্ৰিপাক্ষিক আলোচনা হ'ব লাগে আৰু ত্ৰিপাক্ষিক আলোচনাৰ যোগেদি আগন্তুক উইণ্টাৰ সেশনত এই 125th এমেণ্ডমেণ্ট আৰ্টিকল 280 যোনটো সংশোধনী বিধেয়ক এইখন আনিবৰ কাৰণে আমি দাবী জনাইছো এই কাৰ্যসূচীও এই দাবীৰ কাৰণে আমি ৰাখিছো দ্বিতীয় কথাটো হ'ল গৃহমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে অতি শীঘ্ৰেই এই যি আধৰুৱা হৈ থকা BTC BTR যি বড়ো শান্তি চুক্তিৰ যি আধৰুৱা হৈ থকা যিখিনি দফা শীঘ্ৰেই ৰূপায়ণ কৰক সেই কথাটো লৈ পেলাই আমি আজি সংবাদ মেলৰ যোগেদি আহ্বান আৰু দাবী ৰাখিছো আৰু সকলোকে এই কাৰ্যসূচীত বড়োলেণ্ডৰ পৰা অসমৰ পৰা 10খন উত্তৰ পূৰ্বাঞ্চলৰ 60 দলৰ পৰা এই কাৰ্যসূচীত সকলোৱে যাতে সমৰ্থন আগবঢ়ায় আৰু সহযোগ কৰি ইয়াত অংশগ্ৰহণ কৰে তাৰ কাৰণে আমি আহ্বান জনালো ধন্যবাদ सानै गथ'नि बिमा बिनारानि दैमारिया दान मोननैनि सिगांनिफ्रायनो गोमानानै दङ होनना खौरां मोन्दों लोगोसे आंगो फिसाय फैलाव दैमारि आरो सानै फिसाजोआ न'आव फैफिननो खावलायहरदों बिनारानि दैमारिखौ फुंनि 8टासो जाबायमोन खोमा 8टा साराय 8टा बेबायदि आरो हाथायाव थांनो होननानै बियो गथ'फोरखौबो थगायलांदों आंखौबो थगायलांदों आरो दा बे दिननिफ्रायनो बियो न'आव फैफिननाय जायाखै थाखा फैसाखौ आङो बांद्राय बुंजोबनो हाला आंबो एसे होनाय दंमोन ओमफ्राय गावनावबो माबा फानलुनाय दंमोन खोमा मथामथि बेनाव 8-9 हाजारसो फैसा दंमोन खोमा आंनि आइडियायाव आरो खिन्थु पारफेक्टलि बेसेबां आखायाव दंमोन आं बेखौ बुंजोबनो हाया बुंनो हाला सोरबाफोर लेंलांदों नामा बेबायदि सानो नामा लेंलांनायाथ' मा होननानै बुजिनो बावनो आं जेबो बुंनो रोंला नोंनि बिमाया गुबुनाव खारनानै दंहैयो नों नांफिनगौ मा बुंनो नागिरदों नों दा मा खावलायनो लुगैयो बिमाखौ जेराव खिथाया मामिया फैफिननांगौ बेसेबां इयार्स जागोन 10 बोसोर बिमाया 5 बिमाखौ गोसोखांगोन ना खाङो प्रेमिका दैमारि बिमाया नोंजों माबाफोर रायज्लायहरदोंमोन गेजेराव फनजों रायज्लायहरदोंमोन स्कुलाव थांबाय था होनदों नों फैफिनना होननानै सोंहराखै नों सोंहरदों मा होना ओमफ्राय खोन्थाहराखै दा बिमाखौ नोंनो नांफिनना फैफिनजानो लुगैया नों फैफिनजानो लुगैयो नांफिनगौ